নমস্কাৰ সকলোলৈ স্বাগতম জনাইছোঁ আজি মই আলোচনা কৰিব বিষয়টো হ'ল কোভিড-19 সৈতে ফাইট কৰিবৰ কাৰণে ইণ্ডিয়াই যিটো আৰোগ্য সেতু এপছ লঞ্চ কৰিছে এই এপছৰ মহত্বৰ বিষয়ে আপোনালোকক আলোচনা কৰিব বিচাৰিছোঁ সেই যিটো এপছটো কিয় দৰকাৰ হ'ল আৰু আপোনাৰ কাৰণে কিয় ইম্পৰ্টেণ্ট বা মোৰ কাৰণে কিয় ইম্পৰ্টেণ্ট চ' সেইটো কথা নিশ্চয় আপোনালোকে এই এপছটো ডাউনলোড কৰিছে চ' ইয়াৰ ইম্পৰ্টেণ্টটো মই আপোনালোকক কৈ যাওঁ যে এই এপছটো আপোনালোকক বিভিন্ন ধৰণৰ ইনফৰমেশ্যন দিব লগতে কোভিড-19 এক্টিভ থকা মানুহৰ ব্যক্তিৰ লগত যদি যায় আপোনাক এলাৰ্ট কৰিব লগতে কোভিড-19 বেছিকৈ প্ৰভাৱিত এলেকাত গ'লে আপোনাক এক্টিভ কৰিব চ' আপুনি ইয়াৰ পৰা বাচি থাকিব পাৰিব লগতে মষ্ট ইম্পৰ্টেণ্ট থিং বিহাইণ্ড অফ দ্য ষ্টৰি মানে এপছটোৰ ষ্টৰিটো মেইন মহত্বপূৰ্ণ কথাটো হ'ল যে মই ধৰা হওক মই কি কয় আৰোগ্য সেতু এপছ ইনষ্টল কৰিছোঁ আৰু আপুনিও ইনষ্টল কৰিছে লগতে আপুনি গুগল লোকেশ্যনটো এক্টিভ কৰিছে লগতে আপুনি ব্লুটুথ অন কৰিছে চ' সেইটো আপোনাক কেনেকৈ বচাব টেকনিকেলি আপোনাক ক'ম মই ইয়াতো দেখুৱাই গৈ থাকিম আপোনালোকে নিশ্চয় চাই গৈ থাকিব কথাটো বহুত ইম্পৰ্টেণ্ট সকলোকে ডাউনলোড কৰিব কওক চ' যদি আপোনালোকে ডাউনলোড কৰে তেতিয়াহ'লে অলপ হ'লেও আমি বাচি থাকিব পাৰিম বহুত অলপ নহয় বহুত আমি বাচি থাকিব পাৰিম চ' যদি মই আপোনাক লগ কৰিব গ'লোঁ ঠিক আছে আপোনাক লগ কৰিব গ'লোঁ আপোনাৰো আৰোগ্য সেতু এপ আছে মোৰো আছে এক্টিভ আছে দুটাৰে লোকেশ্যনৰ ব্লুটুথ অন আছে চ' সেইটো আপোনাক কেনেকৈ বচাব মই ক'ব গৈ আছোঁ মই আপোনাক লগ কৰিব গ'লোঁ মই আপোনাক লগ কৰি আহিলোঁ মোৰ গুগল লোকেশ্যন অন হৈ আছিলে ব্লুটুথ অন হৈ আছে চ' বিভিন্ন ধৰণৰ সকলো ডান চ' মই আপোনাক লগ কৰাৰ পাছদিনাখনেই মোৰ কৰোণা ভাইৰাছ হৈ গ'ল ঠিক আছে কৰোণা ভাইৰাছ হৈ গ'ল তেতিয়াহ'লে কেনেকৈ গম পাম যে মোৰ আছিল নে আপোনাৰ আছিলে চ' সেইটো কথা হ'ল যে ধৰা হওক মোৰ আছিলে ঠিক আছে মোৰ আছিলে কিন্তু মই মেডিকেল কৰাৰ আগতে আপোনাক লগ কৰিলোঁ সেইটোতো 14 দিনৰ পাছতে দেখা দিয়ে চ' মোৰ আগৰ পৰা চলি আছিলে আপোনাক লগ কৰিলোঁ মোৰ কৰোণা ভাইৰাছ আপোনাৰো আছিলে আপোনাৰো হৈ গ'ল মোৰ আছিলে আপোনাৰো হৈ গ'ল কাৰণ আপোনাক লগ কৰিলোঁ মই চ' ইয়াৰ পৰা যে আপুনি কেনেকৈ গম পাব যে আপুনি কোভিড-19 এক্টিভ মোৰ পৰা হ'ল যে মই মেডিকেলি প্ৰুভ হৈ গ'লোঁ পাছত মোৰ গুগল লোকেশ্যনটো ট্ৰেক কৰিলে চাব পাৰে হিষ্ট্ৰীটো মই হিষ্ট্ৰীত দেখুৱাই গৈ আছোঁ আপোনাক হিষ্ট্ৰীটো আপোনাক দেখুৱাই গৈ আছোঁ দেখি বুজিছে চ' বিভিন্ন ধৰণৰ এৰিয়াত গ'লোঁ আপোনাক লগ কৰি আৰু বিভিন্নজনক লগ কৰিলে আপুনি বিভিন্নজনক লগ কৰিলে চ' গুগল লোকেশ্যনটো ট্ৰেক কৰিলে বিভিন্ন টেকনিকেল ষ্টাফে লগতে ইয়াৰ ব্লুটুথটো কি মেটাৰ দিব যে ব্লুটুথটো আপোনাৰ আৰু মোৰ মাজৰ সংস্পৰ্শ কিমান দূৰত আছিলে বা কিমান সংস্পৰ্শত আমি আছিলোঁ এইটো ট্ৰেছ হৈ যাব মানে ব্লুটুথটো পেয়াৰ হৈ যাব যে আপুনি যদি কাণত লগোৱা ব্লুটুথটো বা কোনোবা এজনক যদি ভিডিঅ' দিব লগা হ'লে কেনেকৈ আপুনি শ্বেয়াৰ কৰে ট্ৰেছ হয় প্ৰথমতে আপুনি ব্লুটুথটো পেয়াৰ হয় মানে জোৰা লগায় চ' সেইটো গম পাব চ' মই যদি এক্টিভ হয় তেতিয়াহ'লে আপোনাকো পাছত মেডিকেলি আপোনাক টেষ্ট কৰা হ'ব চ' সেইটো কাৰণে সেইটো আপুনি গম পাইছে বিয়পাৰ পৰা আপোনাক বাচি থাকিব পাৰিব চ' সেইটো কাৰণে আপোনালোকক অনুৰোধ কৰিছোঁ বাৰে যে এপছটো ইনষ্টল কৰক বাকী গোটেই পৰিয়ালক ইনষ্টল কৰিব দিয়ক অলপ হ'লেও আমি বহুত মানে অলপ নহয় বহুত আমি বাচি থাকিব পাৰিম কোভিড-19 পৰা চ' আশা কৰিছোঁ এই কম সময়ৰ ভিডিঅ'টোত মই আপোনালোকক দেখুৱাব পাৰিছোঁ বুজাব পাৰিছোঁ যদি বুজি পোৱা নাই তেতিয়াহ'লে কমেণ্ট কৰক মোৰ এই কমেণ্টৰ বক্সত আপোনালোকৰ সৈতে অলপ হ'লেও মই শ্বেয়াৰ কৰিব বিচাৰিছোঁ মোৰ যিটো নলেজ সেইটো কি পাইছে চ' আশা কৰিছোঁ সকলোলৈ ভাল ভিডিঅ'টো বহুত এই গোটেই অসমতে বিয়পিয়াই দিয়ক যদি আপুনি বাচি থাকিলেই অসমখন বাচি থাকিব